চবে চিনি পাইছে কিশোৰদা কি ক'ব নেদেখা ফাগুনৰ বতৰ তাতে আজি আলি আই লৃগাং মিচিং পৰিৱেশত একদম খুব ধুনীয়া। আজি ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰি ক'ত শেষ কৰিম একো ভাবি পোৱা নাই। ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ এজন জনপ্ৰিয় অভিনেতা কিশোৰদা আৰু আমাৰ মাজত নাই। খন্তেক আগতে কিশোৰদাই আমাৰ মাজৰ পৰা বিদায় মাগিছে। অত্যন্ত মৰ্মাহত হৈছোঁ নিউজটো পাই। সকলোৰে জ্ঞাত যে অসমৰ প্ৰিয় অভিনেতাজন আজি কিছু দিনৰ আগতে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল আৰু অসমবাসীৰ মৰম আশীৰ্বাদৰ ফলত যথেষ্টখিনি সুস্থ হৈছিল বুলি আমি গম পাইছিলোঁ। কিন্তু এনেকুৱা এটা যে নিউজ, এনেকুৱা এটা যে খবৰ আমি হঠাৎ পাম কেতিয়াও কল্পনা কৰা নাছিলোঁ। অসমবাসীয়ে যথেষ্টখিনি প্ৰাৰ্থনা কৰিছিলে প্ৰিয় অভিনেতাজনৰ হৈ তেওঁ সুস্থ হওক, আকৌ আমাৰ মাজলৈ সুশৰীৰে ঘূৰি আহক। কিন্তু ভগৱানে আমাৰ প্ৰাৰ্থনা নুশুনিলে। খুব সোনকালে আমাৰ মাজৰ পৰা কিশোৰদাক লৈ গুচি গ'ল। আচলতে ভগৱানো কেতিয়াবা বৰ নিষ্ঠুৰ হৈ পৰে। আমাৰ আপোন মানুহবোৰ, আমাৰ ভাল লগা মানুহবিলাকক খুব সোনকালেই লৈ যায় আমাৰ মাজৰ পৰা। তথাপিও জন্ম মৃত্যু বিবাহ যদিও ভগৱানৰ হাতত, কিন্তু কেতিয়াবা এই মৃত্যু মানি ল'বলৈ বৰ কষ্ট হয়, অসহনীয় এই মৃত্যু। কিশোৰদা আমাৰ মাজত নাই, কিন্তু কিশোৰদাৰ যিখিনি স্মৃতি, কিশোৰদাৰ যিখিনি ভাল কাম আমাক উপহাৰ দি যোৱা, কিশোৰদাৰ ধুনীয়া ধুনীয়া গীতবোৰ, সেইবোৰৰ মাজেদি আমাৰ মাজত কিশোৰদা সদায় জীয়াই থাকিব। কিশোৰদালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ভগৱন্তই স্বৰ্গত স্থান দিয়ক প্ৰিয় অভিনেতাজনক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। কিশোৰদাৰ লগত মোৰ প্ৰথম চিনাকি হৈছিলে মাজুলীত, আৰু আমি একেলগে এখন ৰেঙনিত ধাৰাবাহিক কৰিছিলোঁ নেদেখা ফাগুন। তেতিয়াই প্ৰথম কিশোৰদাক মই লগ পাইছিলোঁ। তাৰ আগতে ভিডিঅ' চংবিলাকত দেখিয়েই থাকোঁ, তেতিয়াৰ পৰাই খুব প্ৰিয়। যেতিয়া মই প্ৰথম লগ পাইছিলোঁ কিশোৰদা ভালনে বুলি মই মাতিছিলোঁ, তেতিয়া কিশোৰদাই মোৰ লগত চিনাকি হৈছিলে। তাৰ পৰা আমি মাজুলীত প্ৰায় 7-8 দিনমান শ্বুটিং কৰিছিলোঁ চিৰিয়েলখন। তেতিয়া আমাৰ মাজত এক সম্পৰ্ক হৈছিলে, বন্ধুৰ দৰে, ভাতৃৰ দৰে। খুব ভাল মনৰ এজন ব্যক্তি আছিলে, কাৰণ কিশোৰদা এজন প্ৰতিষ্ঠিত অভিনেতা আছিলে, সকলোৰে পৰিচিত। কিন্তু গপ ভেম বোলা একো বস্তুটোৱেই নাছিলে কিশোৰদাৰ। সকলোৰে লগত ভালকৈ মাত বোল কৰিছিলে, সকলো আমি একেলগে বহি খাইছিলোঁ। সেই স্মৃতিবোৰে বৰ আমনি কৰিছে। তেতিয়া মই কিশোৰদাৰ লগত তেতিয়াই প্ৰথম ব্লগ মই তেতিয়া তাতে বনাইছিলোঁ। তাৰ আগতে মই ব্লগ বনোৱা নাছিলোঁ। তেতিয়া মই প্ৰথম ব্লগটো আৰম্ভ কৰিছিলোঁ সেই মাজুলীতে, যেতিয়া নেদেখা ফাগুনখন কৰি আছিলোঁ। আৰু মই কিশোৰদাৰ পৰাও তেতিয়া মই বাইট এটা লৈছিলোঁ, কিশোৰদাৰ লগতো মই কথা পাতিছিলোঁ। আজি এই ভিডিঅ'টো মই কিশোৰদাৰ খবৰটো পোৱাৰ পাছত প্ৰায় 3-4বাৰমান চাইছোঁ। গতিকে বিশেষ একো নকওঁ, আজি একদম শব্দ নোলাইছে। গতিকে সেই ভিডিঅ'টো আজি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ। আপোনালোকেও চাব, আপোনালোকেও শিল্পীজনৰ বিদেহী আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। বৰ সোনকালে গুচি গ'ল আৰু কিশোৰদা। সৰু মানসিকতা চিন্তাৰে তোৰ মগজটো সৰু হৈ থাকে। তোৰ পৰা আদৰ্শ শিক্ষা ল'বলৈ তোক কেলে মতা নাই? তোক নেক্সট টাইম যদি ভালে ভালে কৈছোঁ, ইয়াৰ পৰা যা, নহ'লে হাত ভৰি মুখ একো নাথাকিব, বাঁহী বজাব নোৱাৰা। কথা নকবি। আমাৰ কিশোৰ আছে, কিশোৰদা
কিশোৰ আছে দেখাই আছোঁ চাওক চবে চিনি পাইছে হাই কিশোৰ দা হাই কি ক'ব নেদেখা ফাগুনৰ বতৰ তাতে আজি আলি আই লৃগাং মিচিং পৰিৱেশত একদম খুব ধুনীয়া আৰু আলি আই লৃগাঙতে মই দেখাও নাছিলোঁ আৰু এবাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ মাজুলীত আলি আই যিহেতু মিচিং পৰিৱেশটো বেছি আছে ত' সঁচাকৈ ভাল লাগিছে আৰু যিহেতু আমি শ্বুটিং আছোঁ ফাগুনৰ বতৰ ফাগুন নেদেখা ফাগুন চিৰিয়েলৰ নাম ত' খুব ধুনীয়া এটা পৰিৱেশ মিচিং ঘৰবোৰ দেখিছে চাংঘৰ পংকজ গগৈৰ ডাইৰেকশ্যন আৰু ৰেঙনিত হ'ব ৰেঙনিত সম্প্ৰচাৰিত হ'ব টেলিকাষ্ট কৰিব আৰু বহুত দিনৰ পিছত মইতো ৰেঙনিত ফাৰ্ষ্ট টাইম কৰি আছোঁ ৰেঙনি চেনেলত মই ৰঙৰ কৰিলোঁ লাষ্ট দুখন এইখন প্ৰথম কৰিছোঁ ৰেঙনিত বাকী ৰাইজে ভিডিঅ' চংবিলাকত দেখিয়ে থাকে আৰু সেই কিশোৰ দাই গান বহুত কৰে গানত যেনেকৈ আঁকোৱালি লৈছে আশা কৰোঁ এইখন চিৰিয়েলো আঁকোৱালি ল'ব ধন্যবাদ